ছাত্ৰছাত্ৰীসকল এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণী অৰ্থাৎ SSLCৰ ইলেক্টিভ জিঅ'গ্ৰাফিৰ অধ্যায় নম্বৰ 4ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগোলিক বৈশিষ্ট্য চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ড 25 ডিগ্ৰী উত্তৰৰ পৰা 43 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 66 ডিগ্ৰী পশ্চিমৰ পৰা 125 পশ্চিমা দ্ৰাঘিমাংশলৈ বিস্তৃত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। এই দেশখনৰ উত্তৰে কানাডা, পূবে আটলাণ্টিক মহাসাগৰ, দক্ষিণে মেক্সিকো উপসাগৰ আৰু মেক্সিকো দেশ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ হৈছে 1. আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত আৰু 2. ইয়াৰ মাটিকালি 96 লাখ বৰ্গ কিলোমিটাৰ। ই পৃথিৱীৰ মাটিকালিৰ 6.37%। আকাৰত ই পৃথিৱীৰ চতুৰ্থ বৃহৎ দেশ। 3. ভূ-প্ৰাকৃতিক গঠন আৰু ভৌগোলিক বৈশিষ্ট্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰক 3টা ভাগত ভাগ কৰা হৈছে। ক. ৰকি পৰ্বত অঞ্চলৰ প্ৰকৃতি বা ভূ-প্ৰকৃতি। পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূখণ্ডটোক ৰকি পৰ্বত অঞ্চল বোলে। এই অঞ্চলক বিখ্যাত লুনীয়া পানীৰ হ্ৰদ গ্ৰেট চল্ট লেকৰ উপৰিও পৃথিৱীৰ বিখ্যাত কলৰাডো নদীৰ গ্ৰেট কেনিয়ন আৰু ডেথ ভেলী অৱস্থিত। কয়লা, পেট্ৰলিয়াম, সোণ, ৰূপ, তাম খনিজ পদাৰ্থৰে এই অঞ্চলটো ভৰপূৰ। ইয়াতেই লছ এঞ্জেলছ, চিয়াটল, লাছ ভেগাছ, ছান ফ্ৰান্সিস্কোৰ দৰে মহানগৰসমূহ অৱস্থিত। তাৰপিছত খ. মধ্য সমভূমি অঞ্চল। আপেলেচিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজত উত্তৰা-দক্ষিণা আৰু পূবা-পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোক মধ্য সমভূমি অঞ্চল বোলে। যুক্তৰাষ্ট্ৰত এই অঞ্চলটোত পৃথিৱীৰ বিখ্যাত মিছিছিপি আৰু মিউচুৰি নদী আৰু ইয়াৰ উপনৈসমূহ সৃষ্টি কৰা উপত্যকা আছে, যি কৃষিকাৰ্যৰ বাবে বৰ অনুকূল। মিয়ামি, বাৰ্মিংহাম, ছেইণ্ট লুইচ, চিকাগোৰ দৰে মহানগৰত এই অঞ্চলত অৱস্থিত। গ. আপেলেচিয়ান উচ্চভূমিৰ ভূ-প্ৰকৃতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলাণ্টিক উপকূলৰ প্ৰায় সমান্তৰালভাৱে বিস্তৃত সমভূমি খণ্ডকেই আপেলেচিয়ান উচ্চভূমি বোলে। ভূখণ্ডৰ বেছিভাগেই আপেলেচিয়ান পৰ্বতৰ শ্ৰেণীয়ে আগুৰি আছে। এই অঞ্চলতেই পৃথিৱীৰ বিখ্যাত নিয়াগাৰা জলপ্ৰপাত অৱস্থিত। খনিজ সম্পদত চহকী এই অঞ্চলটো ৱাশ্বিংটন, আটলাণ্টা, নিউয়ৰ্ক আদি মহানগৰসমূহ অৱস্থিত। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰাকৃতিক বিভাগত ভাগ কৰা প্ৰতিটো বিভাগৰে এটি চমু আভাস দিয়া। ইয়াৰ উত্তৰত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগত 3টা ভাগত ভাগ কৰা হৈছে। ক. ৰকি পৰ্বত অঞ্চলৰ ভূ-প্ৰকৃতি। ইয়াৰ উত্তৰত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূখণ্ডটোক ৰকি পৰ্বত অঞ্চল বোলে। ৰকি পৰ্বত্য অঞ্চলটো নবীন ভংগীল পৰ্বতেৰে গঠিত। ঠায়ে ঠায়ে কোনো কোনো পৰ্বতৰ শৃংগৰ উচ্চতা 4200 মিটাৰতকৈ অধিক। চিয়েনাৰা নেভাডা কাছকেড কষ্ট ৰেঞ্জ এই অঞ্চলটোৰ উল্লেখযোগ্য পৰ্বতমালা। তদুপৰি ৰকি পৰ্বত অঞ্চলটোৰ পূব আৰু পশ্চিম প্ৰান্তত প্ৰায় সমান্তৰাল পূৰ্বত দুশাৰী, মাজভাগত কেইবাটাও মালভূমি আছে। ইয়াৰ ভিতৰত কলম্বিয়া মালগ্ৰেড, গ্ৰেট ব্ৰিটেইন আৰু কলৰাডো মালভূমি প্ৰধান।
গ্ৰেট বেচিনকে ধৰি সমগ্ৰ অঞ্চলতে প্ৰশান্ত উপকূলীয় পৰ্বতমালাৰ বৃষ্টিচিয়া অঞ্চলত পৰে। বৰষুণৰ অভাৱত এই অঞ্চলবোৰৰ মৰুভূমিত পৰিণত হৈছে। এই অঞ্চলৰ বিখ্যাত লুণীয়া পানীৰ সোঁৰত গ্ৰেট চল্ট লেকৰ উপৰিও পৃথিৱীৰ বিখ্যাত কলৰাডো নদীৰ গ্ৰেট কেনিয়ান আৰু ডেথ ভেলী অৱস্থিত। কয়লা, পেট্ৰলিয়াম, সোণ, ৰূপ, তাম আদি খনিজ পদাৰ্থৰে এই অঞ্চলটো ভৰপূৰ। ইয়াতে লছ এঞ্জেলেছ, চিয়াটল, লাছ ভেগাছ, ছান ফ্ৰান্সিস্কোৰ দৰে মহানগৰসমূহ অৱস্থিত। খ. আফ্ৰিকান উচ্চভূমিৰ ভূ-প্ৰকৃতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলাণ্টিক উপকূলৰ প্ৰায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকেই আফ্ৰিকান উচ্চভূমি বোলা হয়। এই ভূখণ্ডৰ বেছিভাগেই আফ্ৰিকান পৰ্বতশ্ৰেণীৰ আগুৰি আছে। আফ্ৰিকান উচ্চভূমি অঞ্চলটোৰ থুলমূলকৈ উত্তৰে হাড্জ উপত্যকা আৰু এৰি এণ্টাৰ্কটিক হ্ৰদৰ দ্বাৰা দক্ষিণে এলাবামালৈকে বিস্তৃত। এই ভূখণ্ড পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা আদিৰে গঠিত বাবেই ইয়াৰ ভূ-প্ৰকৃতি জটিল। ইয়াৰ ভিতৰত পশ্চিমৰ এলেউথিন পৰ্বতমালাৰ, দক্ষিণ-পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি, পূবৰ আফ্ৰিকান পৰ্বতশ্ৰেণী আৰু উপত্যকা, দক্ষিণৰ ব্লু ৰিজ পৰ্বত আৰু পূৰ্ব উপকূলীয় সমভূমিয়েই প্ৰধান। তাৰপিছত ভূমধ্যসাগৰীয় অঞ্চলৰ নদ-নদী। ইয়াৰ উত্তৰত হ'ব মধ্য সমভূমি অঞ্চলটোৰ মূলতঃ মিছিছিপি, মিজুৰী অৱবাহিকাৰ অন্তৰ্গত। অঞ্চলটোৰ মাজে মাজে প্ৰবাহিত প্ৰধান নদী মিছিছিপি আৰু মিজুৰী আৰু ইয়াৰ উপনৈসমূহে সমগ্ৰ অঞ্চলটোক এক সাৰুৱা পলসুৱা সমতল ভূমিত পৰিণত কৰিছে। সেয়েহে যুক্তৰাষ্ট্ৰৰ এই অঞ্চলটোৰ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী। ইয়াৰ গড় উচ্চতা সাগৰ পৃষ্ঠতকৈ ৩০০ মিটাৰতকৈ বেছি নহয়। এই সমতল ভূমিৰ মাজেৰে বা মাজে মাজে টিলা সদৃশ ওখ ঠাইও দেখা যায়। হিমবাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা এই অঞ্চলৰ বিখ্যাত হ্ৰদ কিছুমান হৈছে ছুপেৰিয়াৰ, মিচিগান, হুবৰ্ন, ইৰি ইত্যাদি। মধ্যভাগৰ সমভূমিৰ একেবাৰে দক্ষিণ অংশত থকা মেক্সিকো উপকূলীয় কাষৰীয়া সমভূমি হ'ল উপকূলীয় সমভূমি। মিয়ামি, বাৰ্মিংহাম, ছেইণ্ট লুইচ, চিকাগোৰ দৰে মহানগৰৰ এই অঞ্চলটোত অৱস্থিত। ৩ নম্বৰত দিয়া আছে মানচিত্ৰ আঁকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা। ইয়াৰ উত্তৰত হ'ব এইখিনি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মানচিত্ৰ। এইখিনি হৈছে ৰকি পৰ্বত অঞ্চল, তাৰপিছত এইটো মধ্য সমভূমি অঞ্চল। এইখিনি তোমালোকে এইটো ভালদৰে চাই বহীত লিখি ভালদৰে মনত ৰাখিবা। তাৰপিছত ৪ নম্বৰ প্ৰশ্নত দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে মানচিত্ৰৰ সহায়ত আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব ১৭৭৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ কৰাৰ সময়ত ইয়াৰ অধীনত ১৩ ৰাজ্যৰ মুঠ জনসংখ্যা আছিল ৩ নিযুত। পৰৱৰ্তী সময়ত ইউৰোপীয় দেশসমূহৰ পৰা অহা প্ৰব্ৰজনৰ ফলশ্ৰুতিত ইয়াৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে। ২০০৭ চনৰ তথ্য অনুসৰি দেশখনৰ জনসংখ্যা হৈছে ৩০২ নিযুত, বিশ্বৰ তৃতীয় বৃহৎ জনসংখ্যাৰ দেশ। লোকপিয়ল বৰ্ষ ১৭৭৬ আছিল ৩ নিযুত, তাৰপিছত ১৮০০ আছিল ৫ নিযুত, তাৰপিছত ১৮৫০ আছিল ২৩ নিযুত, ১৯০০ আছিল ৭৬ নিযুত, ১৯৫০ চনত আছিল ১৫১ নিযুত, তাৰপিছত ১৯৭০ চনত আছিল ২০২, তাৰপিছত ২০০০ চনত ২৮১ নিযুত। তাৰপিছত ২০০৭ চনত ৩০২ নিযুত হয়গৈ। বৰ্তমান দেশখনৰ জনসংখ্যাৰ হাৰ প্ৰাকৃতিক বৃদ্ধি হ্ৰাস পোৱাৰ লগতে প্ৰব্ৰজনৰ পৰিমাণো যথেষ্ট কমি আহিছে। সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক বৃদ্ধিৰ হাৰ ১.২০%ৰ বিপৰীতে আমেৰিকাৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ হাৰ ০.৬০%। দেশখনৰ মুঠ জনসংখ্যাৰ ৮৫%ই খ্ৰীষ্টান ধৰ্মাৱলম্বী শ্বেতাংগ লোক, বাকী ১৫% জিউছ, মুছলমান, হিন্দু আৰু ধৰ্মবিহীন কৃষ্ণাংগ গোষ্ঠীৰ লোক। এইটো হৈছে মানচিত্ৰ। ইয়াত জনসংখ্যাবোৰ ভালদৰে দিয়া আছে, ক'ত কিমান জনসংখ্যা আছে।
তোমালোকে এইখিনি ভালদৰে চাই ল'বা। সামগ্ৰিকভাৱে দেশখনৰ পূবত থকা আলপেচিয়ান উচ্চভূমি আৰু আটলাণ্টিক উপকূলীয় অঞ্চলৰ জনবসতি ঘন আৰু ইয়াৰ পশ্চিমে থকা মধ্যভাগৰ সমভূমি আৰু কাৰ্ডিলেৰা অঞ্চলত বসতি সেৰেঙা, কিন্তু পশ্চিম প্ৰান্তত থকা কেলিফৰ্ণিয়াৰ উপকূল অঞ্চলত জনবসতি কিছু ঘন। মিচিগান ৰাজ্যত দক্ষিণ আৰু পূব অংশত থকা দেশখনৰ মাত্ৰ 1/4 মাটিকালিৰ অঞ্চলটোত দেশৰ মুঠ জনসংখ্যা প্ৰায় 2/3 বাস কৰে। যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 32 জনৰ বিপৰীতে এই অঞ্চলত ঘনত্ব প্ৰায় 85 জন। এই অঞ্চলত থকা মাছাচুৱেট, নিউ জাৰ্চি আৰু ৰড আইলেণ্ড আদিত জনসংখ্যাৰ ঘনত্ব 300ৰো অধিক। দেশৰ ৰাজধানী ৱাশ্বিংটন ডিচিত থকা কলম্বিয়া ডিচি জিলাৰ অন্তৰ্গত প্ৰায় 3800 জন। আনহাতে পশ্চিমত থকা মধ্য সমভূমি আৰু কাৰ্ডিলেটা অঞ্চলত জনসংখ্যাৰ ঘনত্ব মাত্ৰ 15 জন। উল্লেখযোগ্য যে এই অঞ্চলত থকা মণ্টানা, নেভাডা, উত্তৰ ডাকোটা আৰু ৱায়োমিং ৰাজ্যত জনসংখ্যাৰ ঘনত্ব 5 জনতকৈও কম। ওখৰা পৰ্বত শ্ৰেণী আৰু বৰষুণৰ অভাৱৰ বাবে এই সমগ্ৰ অঞ্চলটো জনবসতি আৰু আৰ্থিক প্ৰগতিৰ বাবে একেবাৰে উপযোগী নহয়। অৱশ্যে খনিজ সম্পদক কেন্দ্ৰ কৰি কাৰ্ডিলেৰা অঞ্চলত কিছু ঠাইৰ জনবসতি গঢ়ি উঠিছে। যুক্তৰাষ্ট্ৰৰ নগৰ আৰু গাঁৱৰ জনসংখ্যা অনুপাতৰ মাজত যথেষ্ট ব্যৱধান দেখা যায়। দেশখনৰ মুঠ জনসংখ্যাৰ 3/4 নগৰৰ অধিবাসী। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে লিখা। ইয়াৰ উত্তৰত হ'ব কৃষি উৎপাদনৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ স্থান মন কৰিবলগীয়া। সমগ্ৰ পৃথিৱীত ই মাকৈ, কফা আৰু ধঁপাত উৎপাদনত প্ৰথম আৰু ঘেঁহু আৰু বাৰ্লি উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে। ইয়াৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ পৃথিৱীৰ মুঠ উৎপাদনৰ 46% আৰু 18%। সেইবাবে যুক্তৰাষ্ট্ৰই বহু দ্ৰব্য বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। যুক্তৰাষ্ট্ৰৰ জনমূৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি। ৰাষ্ট্ৰীয় আয়ৰ কেৱল মাত্ৰ 2%হে কৃষিয়ে যোগান ধৰে। ভূমি ব্যৱহাৰৰ ক্ষেত্ৰত দেখা যায় দেশৰ মুঠ মাটিকালিৰ 1/4 চহাই কৃষিৰ অন্তৰ্গত। অৱশ্যে দেশৰ অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত মুঠ লোকৰ মাত্ৰ 5%হে কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, কৃষি বলয় বুলিলে কি বুজা? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা আৰু কি কি কৃষি বলয় চিনাক্ত কৰা হৈছে মানচিত্ৰত দেখুওৱা আৰু প্ৰতিটো বলয়ৰ বিষয়ে চমু বৰ্ণনা দিয়া। ইয়াৰ উত্তৰত হ'ব ভূ-প্ৰকৃতি, মাটি, জলবায়ু আদিৰ ওপৰত ভিত্তি কৰি অঞ্চল বিশেষে কেতিয়াবা কিছুমান নিৰ্দিষ্ট কৃষিকাৰ্য বা খেতি কৰা হয়। তেনেকুৱা কৃষি অঞ্চলক কৃষি বলয় বোলে। এইখন এখন কৃষি বলয়ৰ মানচিত্ৰ। ভূ-প্ৰকৃতিৰ, মাটি, জলবায়ু আদিৰ ওপৰত ভিত্তি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক পূবৰ পৰা পশ্চিমলৈ কেইবাটাও বলয় বা অঞ্চলত ভাগ কৰা হৈছে। এনেই প্ৰতিটো ভাগতে এটা বিশেষ শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষি কাৰ্য সম্পাদন কৰা হয়। জনবসতি সেৰেঙা হোৱাৰ বাবে বাণিজ্যিক ভিত্তিত যান্ত্ৰিক পদ্ধতিৰে বিস্তৃতভাৱে কৃষিকাৰ্য কৰা হয়। সেয়েহে যুক্তৰাষ্ট্ৰৰ জনমূৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি। যুক্তৰাষ্ট্ৰৰ মুখ্য কৃষি বলয়সমূহ আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে 100 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা পৰ্যন্ত পূব-পশ্চিমকৈ বিস্তৃত। দক্ষিণৰ পৰা উত্তৰলৈ সমগ্ৰ দেশখনক 9টা কৃষি বলয়ত ভাগ কৰা হৈছে। সেইকেইটা হৈছে উত্তৰ-পশ্চিম মিশ্ৰ কৃষি বলয়, ভূমধ্যসাগৰীয় কৃষি বলয়, শুকান কৃষি আৰু পশুপালন বলয়, বসন্তকালৰ গম বলয়, মাকৈ বলয়, শীতকালৰ গম বলয়, কপা বলয়, ধান আৰু সৰিয়হ বলয় আৰু উত্তৰ-পূব মিশ্ৰ কৃষি বলয়। 1. ধান আৰু কুঁহিয়াৰ বলয়। মেক্সিকো উপকূলীয় অঞ্চলত অৱস্থিত ফ্লৰিডা আৰু জৰ্জিয়া, এলাবামা, মিছিছিপি আৰু লুচিয়ানা ৰাজ্যৰ দক্ষিণ অংশ এই কৃষি বলয়ৰ অন্তৰ্গত। এই অঞ্চলত উপক্ৰান্তীয় জলবায়ু বিৰাজ কৰে। ইয়াত ক্ৰান্তীয় অঞ্চলৰ দৰেই উষ্ণতা আগ বৰষুণ পৰিমাণ বেছি। এই অঞ্চলত পলসুৱা সাৰুৱা মাটি গঠিত। ধান আৰু কুঁহিয়াৰ এই অঞ্চলৰ প্ৰধান শস্য হোৱাৰ কাৰণে ইয়াক ধান আৰু
কুঁহিয়াৰ বলয় হিচাপে চিনাক্ত কৰা হৈছে। তাৰপিছত 2 কপা বলয়। ধান কুঁহিয়াৰ বলয়ৰ ঠিক উত্তৰে মিছিছিপি অৱবাহিকাৰ দক্ষিণ অংশক সামৰি পূবা-পশ্চিমকৈ থকা যুক্তৰাষ্ট্ৰৰ এই বিশাল অংশটোক কপা খেতি কৰা হয়। 36 ডিগ্ৰী উত্তৰ অক্ষাংশই এই কপা বলয়ৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰিছে। টেক্সাছ, মিছিছিপি আৰু আৰকানচাছ ৰাজ্যত দেশৰ মুঠ উৎপাদনৰ 50%তকৈ অধিক কপা উৎপাদন হয়। 3 নম্বৰ শীতকালীন গম আৰু ধঁপাত বলয়। কপা বলয়ৰ উত্তৰে আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে কলৰাডো পৰ্যন্ত এই কৃষি বলয় বিস্তৃত। উত্তৰ কেৰোলিনা, কেণ্টাকি, ভাৰ্জিনিয়া আৰু মেৰিল্যাণ্ডক সামৰি এই অঞ্চলৰ পূব অংশত প্ৰচুৰ পৰিমাণে ধঁপাত উৎপাদন হয়। আনহাতে ইয়াৰ পশ্চিম অংশত থকা নেব্ৰাস্কা, কেনচাছ, পূবে কলৰাডো, ওকলাহোমা আৰু টেক্সাছ ৰাজ্যত শীতকালীন গম খেতি কৰা হয়। এই শীতকালীন গম বলয়ৰ পৰাই যুক্তৰাষ্ট্ৰই আটাইতকৈ বেছি গম ৰপ্তানি কৰে। মাকৈ বলয়। মাকৈ বলয়। শীতকালীন গম বলয়ৰ উত্তৰে মধ্য অহৰিয়ৰ পৰা মধ্য নেব্ৰাস্কালৈ বিস্তৃত অঞ্চল মাকৈ বলয় বোলা হয়। এই অঞ্চলৰ অন্তৰ্গত আইঅৱা, ইলিন'ইছ, ইণ্ডিয়ানা, মিনেছ'টা, পেনচিলভেনিয়া আৰু নেভাডা ৰাজ্যৰ পৰাই যুক্তৰাষ্ট্ৰৰ বেছিভাগ মাকৈ উৎপাদন হয়। 5 বসন্তকালীন গম বলয়। প্ৰেইৰী অঞ্চলৰ উত্তৰ অংশত গম বলয় অৱস্থিত। যুক্তৰাষ্ট্ৰৰ প্ৰধানকৈ মণ্টানা আৰু উত্তৰ ডাকোটা, দক্ষিণ ডাকোটা আৰু পশ্চিম মিনেছ'টা ৰাজ্যত শীতৰ প্ৰকোপৰ বাবেই বসন্ত কালতহে গম উৎপাদন সম্ভৱ। এই অঞ্চলত উৎপাদিত অতি উৎকৃষ্ট মানৰ গম বিদেশলৈ ৰপ্তানি কৰা হয়। 6 উত্তৰ-পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়। গ্ৰেট লেকৰ দক্ষিণ আৰু পূবত থকা মিনেছ'টা, উইসকনচিন, মিচিগান, পেনচিলভেনিয়া আৰু নিউ ইংলেণ্ড ৰাজ্যক লৈ এই অঞ্চলটি গঠিত। এই অঞ্চলত ৰাই, বাৰ্লি আদিৰ কৃষিৰ উপৰিও কোমল ঘাঁহৰ প্ৰাচুৰ্যৰ ওপৰত ভিত্তি কৰি একেলগে পশুপালনো কৰা হয়। এই বলয় দুগ্ধ পাম বলয়ও বোলা হয়। তাৰপিছত 7 শুকান কৃষি আৰু পশুপালনৰ বলয়। মধ্য সমভূমিৰ পশ্চিমৰ অংশ কৰ্ডিলেৰা অঞ্চলৰ পূব অংশক লৈ এই বিশাল কৃষিভূমি গঠিত। এই অঞ্চলত বৰষুণ কম বাবে ঘাঁহনিৰে ভৰা টেক্সাছৰ পশ্চিম অংশত নিউ মেক্সিকো, উটাহ, কলৰাডো, নেভাডা,ৱাইঅমিং, আইডাহো আৰু মণ্টানা আদি ৰাজ্য এই অঞ্চলৰ অন্তৰ্গত। ইয়াত শুকান কৃষিৰ জৰিয়তে জৱৰা, বজৰা জাতীয় শস্য, কিছু পৰিমাণে জলসিঞ্চনৰ জৰিয়তে বাৰ্লি, মাকৈ আদি শস্য আৰু পশুপালনৰ জৰিয়তে গাখীৰ, মাংস আৰু উল উৎপাদন কৰা হয়। তাৰপিছত 8 ভূমধ্যসাগৰীয় কৃষি বলয়। যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত থকা কেলিফৰ্ণিয়া অঞ্চলত ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে। সেয়ে এই অঞ্চলটোক ভূমধ্যসাগৰীয় কৃষি বলয় বোলে। এই অঞ্চলত গম, কপাহৰ উপৰিও সমথিৰা, আপেল, আঙুৰ আদি ফল-মূল প্ৰচুৰ পৰিমাণে উৎপাদন হয়। 9 উত্তৰ-পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়। যুক্তৰাষ্ট্ৰৰ উত্তৰ-পশ্চিম প্ৰান্তত থকা ৱাশ্বিংটন, অৰেগন, ইডাহো ৰাজ্যত গম আৰু মাকৈ উৎপাদনৰ লগতে গাখীৰ আৰু মাংসৰ উৎপাদনৰ বাবে পশুপালনো কৰা হয়। সেয়েহে এই অঞ্চলটোক মিশ্ৰ কৃষি বলয় বোলে। 7 নম্বৰ প্ৰশ্ন দিয়া আছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চল কেইটাৰ নাম লিখা আৰু মানচিত্ৰত দেখুওৱা তাৰে এটা অঞ্চলৰ বিৱৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চল কেইটা হৈছে: উত্তৰ 1 উত্তৰ-পূব উদ্যোগ অঞ্চল, 2 পিটছবাৰ্গ, হুইলিং, ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰ, তাৰপিছত 2 নিউয়ৰ্ক, ফিলাডেলফিয়া, বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ, 3 দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰ, 4
ড্ৰাইট উদ্যোগ কেন্দ্ৰ, 5 দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰ, তাৰপিছত 6 দক্ষিণ ঔদ্যোগিক অঞ্চল, 7 প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল। দক্ষিণ ঔদ্যোগিক অঞ্চলৰ বৰ্ণনা: ঔদ্যোগিক বিকেন্দ্ৰীকৰণৰ জৰিয়তে টেক্সাছৰ পৰা পূবে আটলাণ্টিক উপকূলৰ উত্তৰ কেৰোলিনা ৰাজ্য পৰ্যন্ত দক্ষিণৰ ঔদ্যোগিক অঞ্চলৰ বিস্তৃত হৈ আছে। দেশৰ মুঠ বনুৱাৰ প্ৰায় 20% এই অঞ্চলৰ উদ্যোগ প্ৰতিষ্ঠানৰ নিয়োজিত হৈ আছে। জলবিদ্যুৎ, লৌহ, কয়লা, পেট্ৰলিয়াম আৰু অন্যান্য খনিজ পদাৰ্থৰ আকৰ, আফ্ৰিচিয়ান অঞ্চলৰ বনজ সম্পদ আৰু কৃষিজাত সম্পদ যেনে কপাহ, ধঁপাত আৰু কুঁহিয়াৰ আদিৰ ওপৰত ভিত্তি কৰিয়ে বহুতো সৰু ডাঙৰ উদ্যোগ এই অঞ্চলত গঢ়ি উঠিছে। এই অঞ্চলটোৰ দুটামান প্ৰধান ঔদ্যোগিক এলেকা হৈছে: 1 দক্ষিণ-পূব ঔদ্যোগিক কেন্দ্ৰ আৰু 2 দক্ষিণ-পশ্চিম ঔদ্যোগিক কেন্দ্ৰ। তাৰপিছত 8 নম্বৰত দিছে চমু টোকা লিখা। ইয়াৰ কটো হৈছে ৰকি পৰ্বত অঞ্চলৰ ভূ-প্ৰকৃতি। ইয়াৰ উত্তৰত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূখণ্ডটোক ৰকি পৰ্বত অঞ্চল বোলে। ৰকি পাৰ্বত্য অঞ্চলটোৰ নবীন ভংগীল পৰ্বতেৰে গঠিত। ঠায়ে ঠায়ে কোনো কোনো পৰ্বতৰ শৃংগৰ উচ্চতা 4200 মিটাৰতকৈও অধিক। চিয়েৰা নেভাডা, কানেক্ট, কষ্ট ৰেঞ্জ এই অঞ্চলটোৰ উল্লেখযোগ্য পৰ্বতমালা। তদুপৰি ৰকি পৰ্বত অঞ্চলটোৰ পূব আৰু পশ্চিম প্ৰান্ত প্ৰায় সমান্তৰালকৈ পৰ্বত দুশাৰীৰ মাজভাগত কেইবাটাও মালভূমি আছে। ইয়াৰ ভিতৰত কলম্বিয়া মালভূমি, গ্ৰেট বেনিছ আৰু কলোৰাডো মালভূমিয়েই প্ৰধান। গ্ৰেট বেচিনকে ধৰি সমগ্ৰ অঞ্চলটো প্ৰশান্ত উপকূলীয় পৰ্বতমালাৰ বৃষ্টিছায়া অঞ্চলত পৰে। বৰষুণৰ অভাৱত এই ঠাইবোৰত মৰুভূমিত পৰিণত হৈছে। এই অঞ্চলত বিখ্যাত লুণীয়া পানীৰ হ্ৰদ গ্ৰেট চল্ট লেকৰ উপৰিও পৃথিৱীৰ বিখ্যাত কলোৰাডো নদীৰ গ্ৰেট কেনিয়ন আৰু ডেথ ভেলী অৱস্থিত। কয়লা, পেট্ৰলিয়াম, সোণ, ৰূপ, তাম আদি খনিজ পদাৰ্থৰে এই অঞ্চলটো ভৰপূৰ। ইয়াতেই লছ এঞ্জেলছ, চিয়াটল, লাছ ভেগাছ, ছান ফ্ৰান্সিস্কোৰ দৰে মহানগৰসমূহ অৱস্থিত। খ. আপেচেলিয়ান উচ্চভূমিৰ ভূ-প্ৰকৃতি: আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলাণ্টিক উপকূলৰ প্ৰায় সমান্তৰালকৈ বিস্তৃত সমভূমি খণ্ডকেই আপেলেচিয়ান উচ্চভূমি বোলা হয়। এই ভূখণ্ডৰ বেছিভাগেই আপেলেচিয়ান পৰ্বতশ্ৰেণীৰ আগুৰি আছে। আপেলেচিয়ান উচ্চভূমি অঞ্চলৰ থুলমূলকৈ উত্তৰে হাড্জ উপত্যকা আৰু এৰিয়েণ্ট্ৰাটিয় হ্ৰদৰ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত। এই ভূখণ্ড পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা আদিৰে গঠিত বাবে ইয়াৰ ভূ-প্ৰকৃতি জটিল। ইয়াৰ ভিতৰত পশ্চিমৰ এলিঘেনী পৰ্বতশ্ৰেণী, দক্ষিণ-পশ্চিম ক্লেমেণ্ট মালভূমি, পূবৰ আলেপেচিয়ান পৰ্বতশ্ৰেণী আৰু উপত্যকা, দক্ষিণৰ ব্লু ৰিজ পৰ্বত আৰু পূব উপকূলীয় সমভূমিয়েই প্ৰধান। এই অঞ্চলত দেশৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে বৰষুণ হয়। এই অঞ্চলত পূবত পাহাৰবোৰৰ যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত থকা ৰকি পৰ্বতমালাতকৈ বহু আগেয়ে সৃষ্টি হৈছে। মহাসাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা বৰ্তমান 2000 মিটাৰৰ অধিক নহয়। এই অঞ্চলত পৰ্বত, পাহাৰ আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু ডাঙৰ নদী বৈ গৈছে। ইয়াৰ ভিতৰত অহিও, টেনেচী, হাডছন আৰু এলাবামা নদীয়েই প্ৰধান। তাৰপিছত গ. মধ্য সমভূমি অঞ্চলৰ নদ-নদী: মধ্য সমভূমি অঞ্চলটোৰ মূলত মিছিছিপি, মিচৌৰী অৱবাহিকাৰ অন্তৰ্গত। অঞ্চলটোৰ মাজে মাজে প্ৰবাহিত প্ৰধান নদী মিছিছিপি আৰু মিচৌৰী আৰু ইয়াৰ উপনৈসমূহে সমগ্ৰ অঞ্চলটোকে এক সাৰুৱা পলসুৱা সমতল ভূমিত পৰিণত কৰিছে। নদী উপত্যকাৰ সাৰুৱা মাটিৰ বাবে এই অঞ্চলটো কৃষিৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও এই অঞ্চলটোৰ উল্লেখযোগ্য নদীসমূহ হৈছে কলোৰাডো, আৰকানচাছ, য়ুকন, ছেইণ্ট লৰেন্স ইত্যাদি। ঘ. আমেৰিকা যুক্তৰাষ্ট্ৰৰ নগৰীকৰণ আৰু প্ৰধান নগৰসমূহ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক পৰিৱেশৰ জনবসতিৰ বাবে সিমান অনুকূল নহয়। ভৌগোলিক দিশৰ পৰা ইয়াক তিনিটা ভাগত ক্ৰমে ৰকি পৰ্বত অঞ্চল,
আলপেচিয়ান উচ্চভূমি আৰু মধ্য সমভূমি অঞ্চলত ভাগ কৰা হৈছে। সামগ্ৰিকভাৱে দেশখনৰ পূবত থকা আলপেচিয়ান উচ্চভূমি আৰু আটলাণ্টিক উপকূলীয় অঞ্চলৰ জনবসতি ঘন আৰু ইয়াৰ পশ্চিমে থকা মধ্য সাগৰৰ সমভূমি আৰু কাৰ্ডিলেৰা অঞ্চলত বসতি সেৰেঙা। খনিজ সম্পদৰ প্ৰচুৰ্য, ঔদ্যোগিকৰণ তথা যাতায়াত আৰু বাণিজ্য সুবিধাৰ বাবে ঘন জনবসতিপূৰ্ণ এলেকাবোৰত নগৰীকৰণ হোৱা দেখা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান নগৰসমূহ হৈছে ৱাশ্বিংটন, যিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী, আটলাণ্টা, নিউয়ৰ্ক, মিয়ামি, বাৰ্মিংহাম, ছেইণ্ট লুইচ, চিকাগো, লছ এঞ্জেলছ, চিয়াটল, লাছ ভেগাছ আৰু ছান ফ্ৰান্সিস্কো ইত্যাদি। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য। ইয়াৰ উত্তৰত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্যসমূহ হৈছে: ১. ৰাষ্ট্ৰীয় আয়ৰ ৬৮% যোগান ধৰে বাণিজ্য, যোগাযোগ, পৰিবহণ সেৱাই ৩০% যোগান ধৰে উদ্যোগ আৰু কেৱল মাত্ৰ ২%হে কৃষিয়ে যোগান ধৰে। ২. দেশৰ ১৫ পৰা ৬৪ বছৰ বয়সৰ মুঠ জনসংখ্যাৰ ৭৯%ই বিভিন্ন অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত। অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত মাত্ৰ ৫% লোকহে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষি উদ্যোগৰ ব্যৱসায় বাণিজ্যৰ, পৰিবহণ আৰু বিভিন্ন সেৱাৰ উপৰিও বহু লোকেই মাছ ধৰা, পশুপালন, খনিজ দ্ৰব্য উৎঘাটন আদিৰ কাৰ্যৰ লগত জড়িত। ৩. আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ উৎঘাটনৰ ক্ষেত্ৰতো বিশ্বৰ ভিতৰত আগ্ৰহী। কয়লা, তাম, পেট্ৰলিয়াম উৎপাদনত পৃথিৱীৰ মুঠ উৎপাদনৰ ২০%। ৪. কৃষি উৎপাদনৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ স্থান মন কৰিবলগীয়া। সমগ্ৰ পৃথিৱীত ই মাকৈ, কপাহ আৰু ধঁপাত উৎপাদনত প্ৰথম আৰু ঘেঁহু আৰু বাৰ্লি উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে। ইয়াৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬% আৰু ১৮%। সেইবাবে যুক্তৰাষ্ট্ৰই বহু দ্ৰব্য বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। যুক্তৰাষ্ট্ৰৰ জনমূৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়। ভূ-প্ৰকৃতিৰ, মাটি, জলবায়ু আদিৰ ওপৰত ভিত্তি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক পূবৰ পৰা পশ্চিমকৈ কেইবাটাও বলয় বা অঞ্চলত ভাগ কৰা হৈছে। এনেই প্ৰতিটো ভাগকে এটা বিশেষ শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষি কাৰ্য সম্পাদন কৰা হৈছে। জনবসতি সেৰেঙা হোৱাৰ বাবে বাণিজ্যিক ভিত্তিক যান্ত্ৰিক পদ্ধতিত বিস্তৃতভাৱে কৃষিকাৰ্য কৰা হয়। সেয়ে যুক্তৰাষ্ট্ৰৰ জনমূৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি। যুক্তৰাষ্ট্ৰৰ মুখ্য কৃষি বলয়সমূহ আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে ১০০° পশ্চিম দ্ৰাঘিমা পৰ্যন্ত পূব-পশ্চিমকৈ বিস্তৃত। দক্ষিণৰ পৰা উত্তৰলৈ সমগ্ৰ দেশখনক ৯টা কৃষি বলয়ত ভাগ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উদ্যোগ বলয়। বিভিন্ন খনিজ সম্পদৰ উপলব্ধতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব অংশত বৃহৎ উদ্যোগ কেন্দ্ৰৰ সমাৱেশ ঘটা দেখা যায়। যুক্তৰাষ্ট্ৰৰ মুঠ মাটিকালিৰ 10% আগুৰি থকা এই অঞ্চলটোত দেশখনৰ 50% লোকে বাস কৰে। ইয়াত দেশৰ 75% উদ্যোগ থোপ খাই আছে। এই অঞ্চলটোৰ 5টা প্ৰধান ভাগত ভাগ কৰিব পাৰি, যেনে ক. পিটছবাৰ্গ, হুইলিং, ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰ। উত্তৰ আলপেচিয়ান কয়লা খনিজ পদাৰ্থৰ পেনচিলভেনিয়া আৰু অহিঅ'ক কেন্দ্ৰ কৰি উদ্যোগ কেন্দ্ৰ গঢ়ি উঠিছে। এই অঞ্চলত থকা উৎকৃষ্ট মানৰ কয়লা, উন্নত পৰিবহণ ব্যৱস্থা আৰু চুবুৰীয়া অঞ্চলত থকা লোৰ আকৰক ভিত্তি কৰিয়ে বহু লো-তীখা উদ্যোগ গঢ়ি উঠিছে। তাৰপিছত খ. নিউয়ৰ্ক, ফিলাডেলফিয়া, বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ। বাল্টিমোৰত লো-তীখা উদ্যোগ, বস্ত্ৰ শিল্প, টিন, পেট্ৰলিয়াম আৰু তেল শোধনাগাৰ। ফিলাডেলফিয়াত বস্ত্ৰ, বৈদ্যুতিক সা-সৰঞ্জাম, পেট্ৰলিয়াম, চেনি আৰু ৰবৰ উদ্যোগ। পূব পেনচিলভেনিয়া লো-তীখা ৰেলৰ ইঞ্জিন, নিউ জাৰ্চিত বস্ত্ৰ, ঔদ্যোগিক সা-সৰঞ্জাম, সাজ-বাচন উদ্যোগবোৰত অৱস্থিত। গ. ডট্ৰেন উদ্যোগ কেন্দ্ৰ। লো, কয়লা আৰু কঠিন কাঠৰ প্ৰাচুৰ্য ভৰা এই অঞ্চলটোত মটৰ গাড়ী নিৰ্মাণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ঘ. দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰ।
জলবিদ্যুতৰ ওপৰত নিৰ্ভৰ কৰি বস্ত্ৰ শিল্প, কাগজ শিল্প, বস্ত্ৰ উৎপাদনৰ যন্ত্ৰপাতিৰ নিৰ্মাণ আৰু চামৰা শিল্প আদিৰ গঢ়ি উঠিছে। এই অঞ্চলৰ প্ৰধান ঠাইসমূহ হৈছে নিউ হেম্পশ্বেয়াৰ, ৰড আইলেণ্ড আৰু আৰ্চেণ্টাৰ আদি। তাৰপিছত দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰ, কয়লা আৰু লোৰ সহজলভ্যতাৰ বাবে চিকাগো মহানগৰীক কেন্দ্ৰ কৰি ইয়াত তীখা ৰেল ডবা নিৰ্মাণ, বিভিন্ন ধৰণৰ যন্ত্ৰপাতি প্ৰস্তুত, মটৰ গাড়ী নিৰ্মাণ আদি গঢ়ি উঠিছে। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ। প্ৰশান্ত মহাসাগৰৰ উপকূলে অৱস্থিত ৱাশ্বিংটন, অৰেগন, কেলিফৰ্ণিয়া ৰাজ্যিক লৈ এই উদ্যোগ কেন্দ্ৰটো গঢ়ি উঠিছে। ই যুক্তৰাষ্ট্ৰৰ আটাইতকৈ সৰু আৰু নতুনকৈ গঢ়ি উঠা ঔদ্যোগিক অঞ্চল। দেশৰ প্ৰায় 10% বনুৱাই এই অঞ্চলৰ উদ্যোগসমূহত কাম কৰে। লছ এঞ্জেলছ আৰু ছান ফ্ৰান্সিস্কো দেশৰ ভিতৰতে প্ৰধান দুটা উদ্যোগ কেন্দ্ৰ। জলবিদ্যুৎ আৰু পেট্ৰলিয়াম ব্যৱহাৰ কৰি এই অঞ্চলত তীখা নিৰ্মাণ, উৰাজাহাজ নিৰ্মাণ, কাগজ উৎপাদন, বিলাতী মদ উৎপাদনৰ লগত জড়িত শিল্প গঢ়ি উঠিছে। কেলিফৰ্ণিয়া চিনেমা শিল্পৰ বিশ্বজুৰি খ্যাতি আছে। তাৰপিছত শুকান কৃষি আৰু পশুপালন বলয়। ইয়াৰ উত্তৰত হ'ব মধ্য সমভূমি অঞ্চলত অংশ আৰু কৰ্ডিলেৰা অঞ্চলৰ পূব অংশ লৈ এই বিশাল কৃষিভূমি গঠিত। এই অঞ্চলৰ বৰষুণ কম বাবেই ঘাঁহনিৰে ভৰা। টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলৰাডো, নেভাডা,ৱাইঅমিং, ইডাহো আৰু মণ্টানা আদি ৰাজ্য এই অঞ্চলৰ অন্তৰ্গত। ইয়াত শুকান কৃষিৰ জৰিয়তে জোৱাৰ, বজৰা জাতীয় শস্য, কিছু পৰিমাণে জলসিঞ্চনৰ জৰিয়তে বাৰ্লি, মাকৈ আদি শস্য আৰু পশুপালনৰ জৰিয়তে গাখীৰ, মাংস আৰু উল উৎপাদন কৰা হয়। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ। ইয়াৰ উত্তৰত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূখণ্ডটোক ৰকি পৰ্বত অঞ্চল। এই অঞ্চলটোৰ জলবিদ্যুৎৰ উপৰিও কয়লা, পেট্ৰলিয়াম, সোণ, ৰূপ, তাম আদি খনিজ পদাৰ্থৰে ভৰপূৰ। ঠিক তেনেদৰে আলপেচিয়ান উচ্চভূমি অঞ্চলটোৰ লোৰ আকৰ্ড, পেট্ৰলিয়াম, কঠিন কাঠৰ দৰে খনিজ পদাৰ্থৰ সহজলভ্যতাৰ বাবে উদ্যোগৰ প্ৰধান কেন্দ্ৰ ৰূপে পৰিগণিত হৈছে। মধ্য সমভূমি অঞ্চলটোৰ মিছিছিপি আৰু মিসৌৰি নৈ আৰু ইয়াৰ উপনৈবোৰে সৃষ্টি কৰা অৱবাহিকাৰ দ্বাৰা গঠিত, যি কৃষিৰ বাবে উৎকৃষ্ট সাৰুৱা ভূমি সৃষ্টি কৰিছে। এই অঞ্চলটো খনিজ পদাৰ্থৰ সিমান সুলভ নহয়, সেয়েহে ইয়াত জনবসতি আৰু উদ্যোগ একেবাৰে কম।